Jom, kilo gaisa. Beda view. Mar deha bihu notun kapur pini gasa dhui ready. Eba side dia deha. So wow, sunglass, notun dress, efale jutta, e fitalol bhai dibo lagisile. Baba, mar deha sao. Efale side dia. Deha. ৰাতিপুৱা গা চা ধুই উঠি চাকি তাকি জ্বলাই ললো আৰু এইফালে আমাৰ আলহী আহিছে বিহু খাবলৈ এতিয়া জলপান অকণ খাম এইফালে খাব লৈছোঁ চিৰা দৈ গুড় আমাৰ অসমীয়া জলপান এইফালে আছে ঘিলা পিঠা নাৰিকল লাডু আৰু তিল পিঠা হাজবেণ্ডে অকণ আগত খাই গ'ল তো এতিয়া মই খাব লৈছোঁ এয়া এতিয়া খাই লওঁ এইফালে এতিয়া খাব লৈছোঁ পানী দিয়া ভাত হাজবেণ্ডৰ কাৰণে বাৰীত ল'ৰ বেটাই গোটেইখন খচি পেলালে আৰু এইফালে আলু পিটিকা কণী বিলাহী এয়া আমলৈ টোপ অকণমান আৰু এয়া নেমু আৰু এয়া বাঁহগাজ এনেকৈ এতিয়া খাই লওঁ এইফালে আমাৰ হুঁচৰি আহিছে অলপমান লাগে এটা ধুনীয়া গীতাঞ্জলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গীতাঞ্জলি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি যিহেতু গৰু বিহু তো সকলোকে আমাৰ পৰিয়ালৰ ফালৰ পৰা ন ভাইলা আমাৰ পৰিয়ালৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে যেন অসমীয়া নতুন বছৰটো ভালে কুশলে যায় ন বেটাই মোৰ মুখলৈ চাই আছে আৰু ৰাতিপুৱাৰ পৰা দেখিলে কি কৰিলোঁ মানে চবটো দেখাব নোৱাৰিলোঁ যিকণ পাৰিলোঁ সেইকণ দেখালোঁ বিহু হুঁচৰিও আহিলে আৰু এতিয়া বৰ্তমান আমি এফালে গৈ আছোঁ মানে থাম্বনেইল দেখি নিশ্চয় আপোনালোকে গম পাইছে ক'লে গৈ আছোঁ হয় বিয়াৰ 4 বছৰৰ মূৰতহে শহুৰৰ ঘৰলৈ গৈ আছোঁ মানে হাজবেণ্ডৰ ঘৰলৈ যিসকলে মোৰ ভিডিঅ' আগতে চাইছে তেওঁলোকে গম পাইছে মোৰ শহুৰ বাৰী নাই কৈছিলোঁ মা দেউতাৰ ঘৰ কিন্তু এতিয়া আজি 4 বছৰৰ মূৰত ওলাইছোঁ আমি কি কথা কি বতৰা চব তাতে গৈ পিনে ক'ম এতিয়া একো নকওঁ আৰু তাত ফাৰ্ষ্টে গৈ লওঁ আৰু থকাকৈ আহিছোঁ বেগত আমাৰ পূৰা পিছফালে পেকিং আছে বেটাৰ খেলনা চেলনা চব উঠাই লৈ আহিছোঁ আৰু এইফালে বেটাৰ পূৰা নতুন ড্ৰেছ আমাৰ হিৰো ন ভিডিঅ'টো আজি গৰু বিহুৰ দিনাখন কৰিছোঁ কিন্তু ভিডিঅ'টো হয়তো আপলোড কৰোঁতে অকণমান দেৰি হ'ব আপোনালোকলৈ বুলি আগবঢ়াওঁতে কাৰণ তাত নেটৱৰ্কৰ প্ৰব্লেমো থাকিব পাৰে আৰু যিহেতু ফুৰিবলৈ গৈছোঁ বিহু বুলি তো মই এডিট কৰিবলৈও অকণমান প্ৰব্লেম হ'ব তো কেতিয়া পাব নাজানো আৰু ভিডিঅ'টো এতিয়ালৈ বনাই থৈছোঁ তো আগলৈ ভিডিঅ'টো চাই থাকিব কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই থাকিম চাই থাকিব দেই বুলি কেতিয়া অঁ সেইফালে মিঠাই ল'ব আহিছোঁ A few moments later. Guys, আমি আহি পাই গলো আৰু এইটো বেটা আৰু হাজবেণ্ড আগে কি ক'ব দিয়া অঁ লক্ষী লক্ষী পূজা কৰিব এতিয়া ইয়াত আৰু এইফালে বেটা দৌৰা-দৌৰি নাই জেগাত নাথাকে ক'তো
চাকি নিদিয়ে মানে খুদা খলিতাডাল দিয়ে আজি উৰুকা দিনটোতে আজি গৰু গা ধোৱা হ'ল ইয়াতে গৰু গা ধোৱা হ'ল আৰু কিনো জনা প্ৰভু আজি যেনেকৈ আজি গৰু গা ধোৱাওঁতে আগতে মাটি মাহ যেনেকৈ নোৱা ঘোৱা ধোৱা প্ৰভু এতিয়া চাহ দিছে খাই লওঁ পিঠা আৰু এইফালে আমাৰ পণ্ডিত তলত বহি লৈছে চাগে খাইছা খা এয়া আমাৰ বৌয়ে কি বনাইছে গাহৰি বনাই আছে পুৰা জুইত বৌ আমাৰ ফালৰ ন লক্ষীনগৰ হ'ব একো এয়া ন ভাত কৰিছে নপুৰুষৰ কাৰণে এয়া ন ভাগে দি আছে কি দিছে আমলৈটো পিঠাও দিছো তিল পিঠা সান্দহগুৰি গাখীৰ সান্দহগুৰি গাখীৰ দি সান্দহগুৰি ফ্ৰাই মাছ কি হ'ব কৈ দিয়া ককাহঁতে ভাল পাব খাই কি হয় জোল মদ তামোল পাণ মহু দি ভাত খোৱা এই ভাগ কেলে বেলেগকে দিলে মাটি বহুমতি দিছো পৃথিৱীখনত আমি যে য'ত থিয় আছো আগত ডাঙৰ হিয়ে হয়নে পৃথিৱীখন হ'লে হয়নে সেইটো কাৰণে দিয়ে সবতকৈ ডাঙৰ পৃথিৱী প্ৰথম দেখিছো এইবিলাক নিয়ম ঘৰততো তেনেকুৱা একো নাই আমাৰ তোমালোকে এতিয়া হৈ গ'ল ইয়াত 9 ভাগে আৰু এইফালে আমাৰ বসুমতী আইৰ কাৰণে আৰু এতিয়া সেৱা কৰিব কৃষ্ণ প্ৰভু কিনো জনাম আজি চতৰ শেষত আজি গৰু গা ধোৱা দিনটোতে গৰু গা ধোৱা প্ৰভু আজি দিনটো মৃতকক দিয়া হয় প্ৰভু কিনো দিছোঁ ইয়াতে দুৰ্নীতি অপৰাধ প্ৰভু আজি যিখিনি আমি পৰম্পৰা হিচাপে যিখিনি গোটাই লৈছিলোঁ খাবলৈ এয়াকে আপোনাৰ আগবঢ়াই লৈ দিয়া হৈছে প্ৰভু দিওঁ দিয়ে কিন্তু অপৰাধ হ'ব অপৰাধ কি ক্ষমা কৰিব কি কৰিছে চেপি ৰসটো হেৰি উলিয়াই দিছোঁ এইবিলাক এতিয়া খাব
ডাঙৰ বৌ আৰু এইখিনি ন সেইখিনি ৰহি এটা এইখিনি ৰহি থৈছো এইখিনি পানী দি চেপি দিছোঁ এতিয়া মিক্স কৰি দিম দুইটা ৰহিও বেলেগ পানীও বেলেগ এইখিনি তাৰমানে মদত পানী দি থলোতো এইখিনি আগতে উলিয়াই ল'লো এতিয়া এইখিনি মদৰ মেয়াখিনিৰ লগত চেপি দিছোঁ আৰু তিনিটা মিক্স কৰি দিছোঁ হৈ গ'ল এইফালে খাবলৈ বহিছোঁ ৰহি আৰু এয়া গাহৰি মাংস এইজনী মাজু বৌয়েও খাই আছে এইফালে ভাইলাই নাখায় ভাইলা ভাল মানুহ এয়া এতিয়া খাই লওঁ ভাত এইটো কি জাতিলাও ভাজিছিলে ন আছিলে জাতিলাও ভাজি মাছ গাহৰি এইফালে মাটি দাইল আৰু এইফালে গোটেইকেইজনী বৌ খাই লওঁ বাহিৰত আন্ধাৰ আৰু চবে হুঁচৰি মাৰিছে চব মই টৰ্চটো জ্বলাই দিছোঁ চুনে নাচিছা নি সো গাইজ দেখিলে আপোনালোকে আমাৰ গাঁৱৰ ঘৰখন মোৰ শহুৰৰ ঘৰখন মোৰ হাজবেণ্ডৰ ঘৰখন যোনখন ঘৰত নেকি মোৰ হাজবেণ্ডে সৰুৰে পৰা থাকি ডাঙৰ দীঘল হৈছিলে আৰু আগৰ ভিডিঅ'টাত মই আপোনালোকক কৈছিলোঁ যে মোৰ শহুৰৰ ঘৰ নাই বা মোৰ হাজবেণ্ডৰ ঘৰ নাই হয় নাই কিন্তু এনেকুৱাও নহয় যে একেবাৰে নাই হয় এইখনেই মোৰ শহুৰৰ ঘৰ আচলতে কথাখিনি হয়তো আপোনালোকৰ পাজল লাগিছে মই আপোনালোকক গোটেই কথাখিনি কাইলৈহে ভালকৈ ক'ম কাৰণ আজি কোৱাটো সম্ভৱ নহ'ল যিহেতু আজি গৰু বিহু তো মানে সকলো ব্যস্ত আছিলে নিজৰ নিজৰ কামত পূজা পাতল কৰাত আৰু আমাৰো আহি পাওঁতে বহুত দেৰি হৈ গৈছিলে গধূলি আমি আহি পাইছোঁ সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু সকলোৰে লগত চিনাকি কৰাও নহ'ল মানে কেৱল বৌহঁতৰ লগতহে চিনাকি কৰাই দিব পাৰিলোঁ আৰু যিজনে পূজা পাতল কৰি আছিলে তেওঁ হৈছে আমাৰ ডাঙৰ দাদা ককাইদেউ তেওঁৱে আমাৰ পিতৃতুল্য তো আৰু আজি এই গাঁৱত আহি মই জীৱনত প্ৰথমবাৰ গৰু বিহুত যে ইমান এটা ডাঙৰ নিয়ম কৰে প্ৰথমবাৰ দেখিলোঁ কাৰণ যিহেতু আমাৰ ঘৰত তেনেকুৱা কোনো নিয়ম কৰা নহয় বহুত ভাল লাগিলে ইমান ধুনীয়া এটা নিয়ম দেখি বেটাও খুব ভাল পালে বাকীখিনি কথা আপোনালোকক কাইলৈ জনাম আজি যিহেতু বহুত দীঘল হৈ গ'ল ভিডিঅ'টো তো আজি ভিডিঅ'টো ইমানখিনিতে ভাবিছোঁ সামৰণি মাৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে তেন্তে পুনৰবাৰ বহাগ বিহুৰ উলগ জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই হুঁচৰিডালৰ ভাগৰ লাগিলে